Hi friends, welcome back to my YouTube channel PDD Vlogs. So আজি ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ মোৰ বাইকখনৰ মানে কি হয় বেটাৰীটো বেয়া হৈছে। চ' বেটাৰীটো চেঞ্জ কৰিবলৈ মঙললৈ যাব লাগিব আৰু মোৰ দাদা এটাৰ দোকান আছে মঙললৈত। চ' ব'লক মঙললৈ যাওঁ। বাইক আৰু ই উঠিয়ে আছে একদম মই ঠেলিব লাগিব গাড়ীখন ষ্টাৰ্ট কৰোঁতে। চ' গাড়ীখন ঠেলি লওঁ, ষ্টাৰ্টটো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। চ' আমাৰ জনম চক পালোঁ আৰু জনম চকৰ পৰা লেফ্ট চাইডে আমাৰ মঙললৈ যায়। চ' ব'লক চাওক না এয়া এতিয়াও ৰাস্তাৰ পৰা পানী গৈ আছে। কিমানখিনি পানী হৈছে আপোনাৰ চাওকচোন। এইটো মেইন ৰাস্তাৰ ওপৰত কিমান পানী এতিয়াও। চাওক না কিমান পানী এতিয়াও আছে। আপোনালোকে বাইকত তেল লাইছোঁ ব'লক বাইকখন তেল ভৰাই লওঁ। আমিতো খাই আহিছোঁৱে কিবা কিবি। চ' বাইকখনকো কিবা অলপ খুৱাই লওঁ। সেইটো বাকীকৈ 100 টকা তেল দিছোঁ। এয়া ফাইনেলি আমি বেজবৰা চক পালোঁ। পানী দেখিছে নাই ইয়াত বহুত বানপানী হৈছিলে। চ' এতিয়া অলপ কমিছে, এইবিলাক মাছ মাৰি আছে। দামবোৰৰ পৰা চিধা যাব লাগিব আৰু এই চাইডে এই ফেবৰাঘাট পায়। চ' ব'লক ফাইনেলি মই মানে কি কয় মোৰ বেটাৰীত দুখৰ লগাম সেইখন দোকান পালোঁ আহি। আৰু এই যিখন দোকানত লগাম সেইখন মোৰ দাদাৰ দোকান। চ' দোকানখন ক'ত আছে আপোনালোকক দেখাই আছোঁ। এইটো কৰিম চকৰ পৰা আপোনাৰ লেফ্ট চাইডে কলাইগাঁও লাইনত আহিলে ব্ৰিলিয়াণ্ট একাডেমি পাৰ হয়। দোকানখন মিলানদাৰ দোকান হয়, কম ৰেটত বেটাৰীবিলাক দিয়ে। চ' কি বেটাৰী আছে আপোনালোকক দেখাই আছোঁ ব'লক। কি বেটাৰী পায় আপোনাক কওকচোন। হাই মই মৃণাল। তো আমাৰ যিহেতুকে এমেৰনৰ ব্ৰেণ্ড হয়, এমেৰনৰ ডিলাৰ হয়। তো এমেৰনৰ ব্ৰেণ্ডৰ ভিতৰতো A to Z যিমান বেটাৰী আছে বাইকৰ পৰা আদি কৰি আপোনাৰ কাৰৰ SUV আদি কৰি ট্ৰেক্টৰ যিমান সৰুৰ পৰা ডাঙৰলৈকে যিমান বেটাৰী আছে চবখিনি পাব। আৰু লগতে ইনভাৰ্টাৰ বেটাৰী আছে। তো ইনভাৰ্টাৰ আৰু ইনভাৰ্টাৰ বেটাৰী UPS বেটাৰী পাব। তো লগতে এমেৰনৰ লগতে মই Z4 ইনভাৰ্টাৰ বেটাৰী পাব। আৰু লুমিনাছৰ সৰু পৰা এটা দুটা প্ৰডাক্ট আৰু ইনভাৰ্টাৰ বিশেষকৈ লুমিনাছৰ বিক্ৰী কৰোঁ। আৰু ইনভাৰ্টাৰ বেটাৰী হ'ল Z4 আৰু বাকী বাইকৰ ছেকশ্যনত বাইক আৰু কাৰ এই দুটা ছেকশ্যনত এমেৰনৰ বেটাৰী মোটা পাব। আৰু দাদাৰো এটা বোলা চেনেল আছে আৰু চেনেলটোৰ নামটো কৈ দিব দাদাই। মোৰ চেনেলটো হ'ল টেকন' M24। এইটো চেনেলত অনলি বেটাৰী ইনফৰমেশ্যন আপোনালোকে পাব। যদি আপোনালোকৰ গাড়ীখনত কি বেটাৰী লাগে বা বাইকখনত কি বেটাৰী লাগে, ধৰক বেটাৰীটো বেয়া হৈছে, তো বেটাৰীটো এইটো কি বেটাৰী, কিমান দামৰ বেটাৰী লাগে, কিমান ডিছকাউণ্ট পাব, তো সেইটো যদি জানিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। চেনেলটোৰ নাম হ'ল টেকন' M24। চেনেলৰ নম্বৰ এইটো, আপোনালোক যোগাযোগ কৰিব পাৰে। Z4 বেটাৰী Z4 ব্ৰেণ্ডৰ হয়। তো এইটো আপোনাৰ Z4 ব্ৰেণ্ডৰ তিনিটা আহে। এটা হ'ল আপোনাৰ 155H, 200H আৰু 240H। তো 158 আৰু 40 আৰু আপোনাৰ 200H বেটাৰীটো 42 মান্থৰ গেৰাণ্টি, ফুল গেৰাণ্টি। আৰু আপোনাৰ 240H যিটো বেটাৰী হয় 48 মান্থৰ ফুল গেৰাণ্টি পায়। ইয়াতে ৱাৰেণ্টি নাই, ফুল গেৰাণ্টি বেটাৰী পায়। যদি এইখিনি মাহৰ ভিতৰত যদি কিবা বেটাৰীটো বেয়া হয় সেইটো বেটাৰী পায়। ব্ৰেণ্ডটো মই মাত্ৰ কৈ উঠিলোঁ। বাইকৰ ক্ষেত্ৰত আপুনি Z4 ব্ৰেণ্ড Z4 পাব। আৰু ইনভাৰ্টাৰ আছে, মই লুমিনাছৰ ইনভাৰ্টাৰ পাব। কাৰৰ বেটাৰী বুলি ক'লে মই যে ক'লোঁ Z4 এইটো ব্ৰেণ্ড। আৰু বাকী আপোনাৰ কাৰৰ বাইকৰ গোটেই এমেৰন ব্ৰেণ্ডৰ পাব। আৰু লগতে স্প্লেণ্ডৰ বেটাৰী, স্প্লেণ্ডৰ চলাৰৰ বেটাৰী লাগে যদি আপোনালোকক আহিব পাৰে। চলাৰ বেটাৰী লগত চলাৰ প্লেটো আছে, চলাৰ প্লেটো আছে। এইটো হ'ল এনে 100 ৱাটৰ প্লেট। আৰু আপোনাৰ এইটো বেটাৰী দেখিব বিচাৰিছে, এইটো ই-ৰিক্সা বেটাৰী, ই-ৰিক্সা 135 এইটোৱে মোৰ বাইকৰ লগত অৰিজিনেল বেটাৰী আছিলে। চ' এইটো বেটাৰী ডেড হৈ গৈছে। চ' এতিয়া নতুন এটা বেটাৰী ইনষ্টল কৰিব আপোনালোকক মই দেখাই আছোঁ। NS200 के लिए एमरॉन AP BTZ 9R बैटरी चाहिए। तो पहले भी आपका एमरॉन भी लगा हुआ था, ये देखिए एमरॉन। मॉडल नंबर शायद लिखा नहीं है ये तो गाड़ी के साथ आया हुआ बैटरी। ये देखिए ये AP BTZ 9R।
ফাইনেলি আমাৰ নতুন বেটাৰী ইনষ্টল হৈ গ'ল এয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই